মৰিগাঁও কদলবৰবৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত। মিকিৰভেটা থানাৰ অন্তৰ্গত কদলবৰবৰীৰ পুষ্প মহন্তৰ বাসগৃহত এই অগ্নিকাণ্ড সংঘটিত। বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই, যদিও অগ্নিকাণ্ডত প্ৰায় 10 লক্ষাধিক সা সম্পত্তি জুইত জাহ যায়। ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনী জুই নুমাবলৈ সক্ষম হয়। আমি পুনৰবাৰ জনাব লৈছো এক গুৰুত্বপূৰ্ণ খবৰটি। মৰিগাঁও কদলবৰবৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত। মিকিৰভেটা থানাৰ অন্তৰ্গত কদলবৰবৰীৰ পুষ্প মহন্তৰ বাসগৃহত এই অগ্নিকাণ্ড সংঘটিত। বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই, যদিও অগ্নিকাণ্ডত প্ৰায় 10 লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায়। ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমাবলৈ সক্ষম হয়। আজি বৰ হৃদয় বিদায়ক দুখজনক এটা খবৰ। কদলবৰবৰী গাঁৱৰ নিবাসী শ্ৰী পুষ্প মহন্তৰ ঘৰত হঠাতে জুই লাগে আৰু গাঁৱৰ যুৱক বয়োজ্যেষ্ঠ সকলোৰে সহযোগিতাত তৎপৰতাত জুই 90% নুমুৱাবৰ কাৰণে গাঁৱৰ ৰাইজে সক্ষম হৈছে। তাৰপিছতে আধা ঘণ্টামানৰ পিছতে আহি অগ্নি নিৰ্বাপক বাহিনী আহি জুই নুমুৱাবৰ কাৰণে সক্ষম হয়। ঘৰ যিহেতু গোটেই পৰিয়ালটো দুজনীকৈ ছোৱালী পৰিবাৰ আৰু তেওঁ আছিল। সেই জুই লগাৰ সময়ত তেখেতসকল ঘৰত নাছিলে আৰু গোটেই যিহেতু ঘৰৰ সা সম্পত্তি সকলোবিলাক জুইত গোটেইখিনি জ্বলি গ'ল। একো নাবাচিলে, পিন্ধা কাপোৰৰ পৰা আৰম্ভ কৰি শিক্ষাগত অৰ্হতাৰ কাগজৰ পৰা আৰম্ভ কৰি টকা পইচা আ অলংকাৰ সকলোবিলাক জুইত জাহ গৈছে। গতিকে খুব এটা হৃদয় বিদাৰক ঘটনা। মই আপোনালোকৰ জৰিয়তে স্থানীয় আমাৰ মানৱ দৰদী বিধায়ক মহোদয়কো অনুৰোধ জনাম, তেখেতে এবাৰ আহি পৰিদৰ্শন কৰক। স্থানীয় জিলা প্ৰশাসনকো অনুৰোধ জনাম যাতে এই দুখীয়া মানুহঘৰৰ যি ক্ষয় ক্ষতি হৈছে তাৰ ক্ষতিপূৰণৰ এটা তাৎক্ষণিক ব্যৱস্থা ল'বৰ কাৰণে তেখেতসকলকো অনুৰোধ জনাইছোঁ আৰু ধন্যবাদো দিছোঁ যে গাঁওবাসী গোটেই ৰাইজে তেখেতসকলৰ এই বিপদৰ সময়ত সহায় সহযোগিতা আগবঢ়াইছে। নিউজ ডেস্ক ৰিপৰ্ট ডেইলি 24।